ছাত্ৰ ছাত্ৰীসকল আজি মই 10টা 1 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে এই 10টা কুৱেশ্যনৰ পৰা তোমালোক উপকৃত হ'ব পাৰিবা। তোমালোকে ইয়াৰ উপৰিও বেলেগ কুৱেশ্যনো চাবা, কিন্তু এইকেইটা চাবা বুলি তোমালোকে আশা কৰিলোঁ। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা কি? এই গোটেইটা তোমাৰ 1 নম্বৰৰ কাৰণে আহিব, তো বিশেষ একো দীঘলীয়াকৈ লিখিব দৰকাৰ নাই। যেতিয়া তোমাৰ 1 নম্বৰ কুৱেশ্যন থাকে তাত তোমাৰ এটা বা দুটা লাইনেই যথেষ্ট, তাতকৈ অত্যাধিক লিখি থাকিব দৰকাৰ নাই। মানে বেছিকৈ লিখিলে তোমাক নাম্বাৰটো বেছিকৈ দি নিদিয়ে যদিহে তাত 1 থাকে। হ'ল, এতিয়া বিয়োজক মানে কি? যি কিছুমান অনুজীৱ যিবিলাকে তোমাৰ কি কৰে, জীৱ জন্তুৰ মল মূত্ৰ হওক, গছ গছনি সৰি যোৱা পাত আদিৰ দৰে কিছুমান বৰ্জিত পদাৰ্থবিলাকক সিহঁতি সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে, মানে জটিলৰ পৰা সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। গতিকে এইটো হৈছে তোমাৰ বিয়োজকৰ ভূমিকা। তোমালোকে এটা কথা ভাবাচোন, যদি বিয়োজক নাথাকিলে তোমাৰ কি হ'লহেঁতেন? আমাৰ গেলা পচাবোৰ গেলা পচাই হৈ থাকিলহেঁতেন আৰু সেইবিলাকৰ পৰা দুৰ্গন্ধ ওলালহেঁতেন, হয়নে? বেমাৰৰ বীজাণু বিয়পিবহেঁতেন সহজতে। গতিকে আমাৰ পৰিস্থিতিতন্ত্ৰত বিয়োজকৰ ভূমিকা বুলি ক'লে তোমালোকে চিম্পল এটা লাইনত লিখি দিলে হ'ব যে বিয়োজকে তোমাৰ জটিল পদাৰ্থবিলাক সৰল পদাৰ্থলৈ নিয়ে। কেনেকৈ নিয়ে? তোমাৰ ক'ৰ পৰা নিয়ে? যিবিলাক তোমাৰ জীৱ জন্তুৰ মল মূত্ৰ হওক, তোমাৰ গছ গছনিৰ পাত হওক আদিৰ দৰে কিছুমান বৰ্জিত পদাৰ্থ সিহঁতি সৰল পৰ্যায়লৈ লৈ যায়। ছেকেণ্ডটো কুৱেশ্যন হৈছে তোমাৰ ভিলাই কি? ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে, সেইবিলাকক তোমাৰ কি বুলি কোৱা হয়? ভিলাই বুলি কোৱা হয়। এতিয়া যাওঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনত দি থোৱা আছে আমাৰ পেশীত কিয় শিৰামুৰি ধৰে? কেতিয়াবা কেতিয়াবা কি হয়, আমাৰ শিৰামুৰি ধৰে, হয় নাই? কি কাৰণে হয়? যেতিয়া তোমাৰ আমাৰ পেশীকোষত যেতিয়া অক্সিজেন কমি যায়, কমি যোৱাৰ লগে লগে তোমাৰ আমাৰ দেহৰ পেশীকোষত তোমাৰ কি হয়? লেক্টিক এচিড উৎপন্ন হয় আৰু তেতিয়াই তোমাৰ শিৰামুৰি ধৰে। তাৰপৰা 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। তাত দি থোৱা আছে সবাত শ্বসন আৰু অবাত শ্বসনৰ মাজৰ এটা পাৰ্থক্য লিখা। এইটো এটা পাৰ্থক্য লিখিবলৈ কৈছে, গতিকে আমি এটা লিখিলে হ'ব। সবাত শ্বসন অক্সিজেনৰ উপস্থিতিত হয়, অন্য হাতেদি তোমাৰ অবাত শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয়। এতিয়া যাওঁ আমি কুৱেশ্যন নম্বৰ 5 তাত দি থোৱা আছে কি? এচিড বৰষুণ কি? এইটো 1 নম্বৰ কাৰণে দিছে। যেতিয়া তোমাৰ বৰষুণৰ পানীত pH-ৰ মান 5তকৈ কমি যায়, 5.6তকৈ যেতিয়া কমি যায়, তেতিয়া তোমাৰ কি হয়? আমাৰ এচিড বৰষুণ বুলি কোৱা হয়। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 6 তাত দি থোৱা আছে কি? উমৰ সূত্ৰটো লিখা। সেইটো 1 নম্বৰ কাৰণে দিয়া আছে। উমৰ সূত্ৰটো হৈছে স্থিৰ উষ্ণতাত কোনো ধাতৱ পৰিবাহীৰ মাজে প্ৰবাহিত প্ৰবাহ পৰিবাহী দুয়োমূৰৰ বিভৱভেদৰ সমানুপাতিক। এতিয়া তোমালোকক যদি এইটো 1 নম্বৰৰ বাবে দিয়ে তেতিয়াহ'লে সেই লাইনটো লিখিলে হ'ব। যদি তোমালোকক 2 নম্বৰ কাৰণে দিয়ে বা তোমালোকক যদি কৈ দিয়ে যে উমৰ সূত্ৰটোৰ গাণিতিক ৰূপত লিখা, তেতিয়াহ'লে তোমালোকে কিন্তু অকণমান বহলাই লিখি দিব লাগিব, মানে দেখুৱাই তাৰ গাণিতিক ৰূপটো দেখুৱাই দিব লাগিব। যদি তোমাৰ কি হয়, উমৰ সূত্ৰটোৰ বিভৱভেদ যদি তোমাৰ ভি হয়, প্ৰবাহ যদি আই হয়, তেতিয়া তোমাৰ উমৰ সূত্ৰটোৱে কৈছে কি ভিটো তোমাৰ কি হয়? প্ৰবাহৰ সমানুপাতিক। আৰু এই আমি সমানুপাতিক চিনটো আঁতৰাবলৈ আমি কি কৰিব পাৰোঁ? এটা আমি সমানুপাতিক ধ্ৰুৱক দিব পাৰোঁ। ধৰি লৈছোঁ আমি সেইটো ধ্ৰুৱক দিছোঁ আৰ, য'ত আৰ হৈছে তোমাৰ ৰুট আৰু এইটো হৈছে তোমাৰ উমৰ সূত্ৰটো, আৰু গোটেইটো তোমাৰ গাণিতিক ৰূপটো লিখিবলৈ ক'লে আমি গোটেইটো ধুনীয়াকৈ লিখি দিব লাগিব। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 7 তাত দি থোৱা আছে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? এতিয়া শুকান HCl গেছে কেতিয়াও তোমাৰ হাইড্ৰজেন আয়নটো দিব নোৱাৰে, মানে H+ দিব নোৱাৰে, যাৰ কাৰণে সি শুকান লিটমাছৰ বৰণটো চেঞ্জ কৰি দিব নোৱাৰে। সাধাৰণতে তোমাৰ এচিডে তোমাৰ কি কৰে? নীলা লিটমাছটো তোমাৰ ৰঙা কৰি দিব পাৰে মানে। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 8 তাত দি থোৱা আছে স্বপোষী জীৱ কি? স্বপোষী জীৱ বুলি ক'লে আমি কি বুজি পাম? যিবিলাক জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে, সেইবিলাক জীৱকে তোমাৰ কি বুলি কোৱা হয়? স্বপোষী বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমাৰ গছ গছনি হ'ব। এতিয়া যদি কুৱেশ্যন নম্বৰ 9 তাত দি থোৱা আছে গাড়ীৰ পিছফাল চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয়? গাড়ীৰ পিছফাল চাবলৈ আমাৰ উত্তল দাপোন ব্যৱহাৰ কৰা হয়, আৰু এইটো হৈছে 1 নম্বৰ কাৰণে দিছে, গতিকে আমি উত্তল দাপোন বুলি লিখিলে হ'ব। যদিহে তোমাৰ কুৱেশ্যনটো 2 নম্বৰ কাৰণে দিয়ে, তোমালোকে লগতে লিখি দিব লাগিব যে আমি কিয় উত্তল দাপোনখনে চুজ কৰিছোঁ আমি গাড়ীৰ পিছফাল চাবৰ কাৰণে। মানে গাড়ীৰ পিছফালটো চাবৰ কাৰণে উত্তল দাপোনটো এইকাৰণে ব্যৱহাৰ কৰা হয়, কাৰণ উত্তল দাপোনে পিছফালৰ বস্তুবিলাকৰ আকাৰটো সৰুকৈ দেখুৱায় আৰু সি বহুত দূৰৰ পৰা দেখুৱায়। মানে তেতিয়া আমাৰ যিজনে গাড়ীখন চলাই থাকে তেওঁৰ সুবিধা হয়, মানে যেতিয়া পিছফালটো তেওঁ দেখি থাকিব তেওঁৰ গাড়ীখন চলাবলৈ সুবিধা হয়। এতিয়া যে আমি কুৱেশ্যন নম্বৰ 10 তাত দি থোৱা আছে কি প্ৰতিসৰণাংক মানে কি? এতিয়া প্ৰতিসৰণাংকটো সাধাৰণতে নিউ আখৰ দ্বাৰা বুজোৱা হয়, আৰু এইটো তোমাৰ কি কোৱা হয়? শূন্যত পোহৰৰ বেগ আৰু মাধ্যমটোত পোহৰৰ বেগৰ অনুপাতকে তোমাৰ প্ৰতিসৰণাংক বুলি কোৱা হয়। মানে তুমি কি বুলি লিখিব পাৰা? ওপৰত লিখিব লাগিব তোমাৰ 0
পোহৰৰ বেগ, শূন্যত পোহৰৰ বেগ আৰু মাধ্যমটো যিটো মাধ্যম আমি ল'ম সেইটো মাধ্যমত পোহৰৰ বেগ এই দুইটা অনুপাতকে তোমাৰ কি বুলি কোৱা হয় প্ৰতিসৰণাংক বুলি কোৱা হয় আৰু আমি এটা কথা জানো যে শূন্যত পোহৰৰ বেগ হৈছে তোমাৰ কি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইটো তোমালোকে মনত ৰাখিবা আজি আমি এই 10টা অতি সমুদ্ৰৰ আমি ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আৰু মই কিছুমান বেলেগ টপিক লৈ আহিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা আৰু উপকৃত হ'বা যদি ভিডিঅ'টো চাই ভাল পালা তোমালোকে লাইক কৰিবা চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবা